এতিয়া কৃত্ৰিম বান আৰু গুৱাহাটী মহানগৰী যেন এটা মুদ্ৰাৰ ইপিঠি সিপিঠি পুৱা অহা এজাক বৰষুণতে বানত বুৰিল মহানগৰী এয়া অৱশ্যে মহানগৰীৰ বাবে কোনো নতুন কথা নহয় এজাক বৰষুণ আহিলে মহানগৰবাসীয়ে এনেদৰে দুৰ্ভোগ ভুগিব লাগে যিসকল শিক্ষাৰ্থী স্কুল কলেজলৈ বুলি ওলাই যায় বা যিসকলে অফিস কাছাৰীলৈ ওলাই যায় তেওঁলোকে বৰষুণ আহিলে প্ৰতিদিনে দুৰ্ভোগ ভুগিবলগীয়া অৱস্থাৰ সৃষ্টি হয় বৰষুণৰ লগে লগে যেহেতুকে কৃত্ৰিম বানৰ সৃষ্টি হয় আৰু ইয়াৰ লগে লগে আবদ্ধ হৈ গৈছে বহু যান-বাহন যাৰ ফলত তীব্ৰ যানজঁটৰো সৃষ্টি হয় সাধাৰণ জনতাই সদায় এইদৰে জমৰ যাতনা ভুগিব লগা হয় বিভিন্ন সময়ত চৰকাৰী কৰ্তৃপক্ষই বানপানী ৰোধৰ কথা কয় যদিও আজি পৰ্যন্ত কোনো ফল মহানগৰবাসীয়ে দেখিবলৈ পোৱা নাই ইয়াৰে মাজতে বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কবাণী জাৰি কৰিছে আৰু বিশেষকৈ আজিৰ দিনটোক লৈ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই কিয়নো ধুমুহা বৰষুণ অহা সম্ভাৱনা আছে যাক লৈ বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কবাণী জাৰি কৰিছে কেইবাখনো জিলালৈ বতৰ বিজ্ঞান কেন্দ্ৰই আনকি এলাৰ্ট জাৰি কৰা পৰিলক্ষিত হৈছে নিউজ ডেস্ক ৰিপোৰ্ট Takshak 24 India